हेलो एभ्रिवान की खबर আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভালে আছে মই দীপ্তিয়ে স্বাগতম জনাইছোঁ সাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো হ'ল মোৰ 2022 লক্ষী পূজাৰ তো ভিডিঅ'টো সকলোৱে চাব আৰু মই ঘৰুৱা প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তো সেইটো কাৰণে মোক ক্ষমা কৰিব ইয়াতে মা ভাগিন বা বহি আছে ল'ৰা চাইমন খুব ভাল লাগিলে আহি পূজাত আপোনালোকেও আহিব মোৰ ভিডিঅ'টো অকণমান দেৰিকৈ আপলোড হ'ব তথাপিও পাৰিলে নেক্সট টাইম হ'লে লক্ষী পূজাত আহিব খুব ডাঙৰ লক্ষী পূজা হয় শ্ৰী শ্ৰী মহালক্ষ্মী পূজা ইয়াৰ মন্দিৰটো সন্মানীয় ৰূপক বায়ন বৰপেটাৰ তেখেতকে এই চেগেটত এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মহালক্ষ্মী পূজা সমিতিৰ সম্পাদক চিত্ৰৰঞ্জন পাঠক ডাঙৰীয়াই পুৰা ভিৰ হৈ আছে মাৰিব আজি পুৰণি অনুষ্ঠান আজিৰ পৰা আৰম্ভ হ'ব এসপ্তাহমান হ'ব এতিয়া ইয়াতে সম্বৰ্ধনা অনুষ্ঠান আমি নিৰ্জৰাজ দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁ আৰু আগুৱাই যাওক আমাৰ লক্ষ্মী মাই তেখেতক আশীৰ্বাদ কৰক ধন্যবাদ এবাৰ আমি শ্ৰী শ্ৰী মুকুন্দদেৱ বীৰনাম দলৰ মুখ্য পাঠক মাননীয় ভাস্কৰ দাস ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওক তেখেতক সম্বৰ্ধনা জনাব আৰু এতিয়া মই আপোনালোকক পূজাৰ চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই আছোঁ এয়া দেখিছেনে কি ধুনীয়াকৈ মানুহবোৰে এনেকৈ সুন্দৰভাৱে চবেই ৰৈ পূজা উপভোগ কৰিছে লাইটবোৰ চাইছে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু তেনেতে মই দেখিলোঁ ভূষণ পাঠকক এয়া দেখিছেনে তেখেতে কাৰোবাক কিবা সুধি আছে আৰু মই ভাবিলোঁ ময়ো এবাৰ তেওঁৰ লগত কথা কোৱাটো ভাল হ'ব যিহেতুকে আজি তেওঁক প্ৰথম দেখিছোঁ সন্মুখত এনেই তেখেত বৰপেটাৰে হয় চ' ব'লক এতিয়া তেওঁৰ লগত অলপ কথা পাতোঁ কিনো কয় শুনকচোন তেওঁৰ মুখেৰে তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ লগত আছে ভূষণ পাঠক ন পাঠক ভূষণ পাঠক নমস্কাৰ আজি কেতকুচিৰ লক্ষী পূজাত আহিছোঁ আৰু খুব ধুনীয়াকৈ বাইদেউক লগ পালোঁ ভাল লাগিলে আৰু বাইদেউ চিন্তা আছে ন নাম কি সাইমন দীপ্তি অ'কে ত' সকলোৱে চাব আশীৰ্বাদ জনাব সেইটো কামনা কৰিছোঁ আৰু ভূষণৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাওক সি আৰু সকলোকে লক্ষী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইটো মোৰ ফালৰ পৰাও লক্ষী ভিডিঅ'টো অলপ দেৰি হ'ব পাৰে তথাপিও চবেই চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তোমাৰো আছে না চেনেল হিৰকৰো এটা চেনেল আছে মোৰো আছে হিৰক জেনেল ব্লগ আৰু হিৰকো মোৰ ফ্ৰেণ্ডত আছে সি চিনি পাইছেনে নাজানো পিছৰ পৰা কৰি আছিলোঁ গোটেইকেইটা ইউটিউবত আজি লগ পাই গৈছোঁ আৰু কেনেকুৱা পায় কমেণ্টত জনাব মই নতুন মানে আপোনালোকে আহিব কেতিয়াবা হ'লেও কেতকুচি পূজা চাব আহিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ হ'লে আপোনালোকৰ কৰলপতি হৈ যাব তো ঠিক আছে
গেংটো বহি আছে মা বাইদেউ ভিনদেউ বহি আছে মোৰ ল'ৰা চাইমন ভাগিনো বহি আছে ভিনদেউৰ ওচৰতে ভাগিন ভিডিঅ'টো সকলোৱে চাব আৰু কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু আগলৈ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো চাই থাকিব